এজনী চুইটি নহয় যদি কেনেবাকে তাইৰ আত্মাটো নহয়তো বদলা লবৰ কাৰণে ঘূৰি আহিলে নেকি আকৌ নগেন পেটুৱা তহঁতি চুইটি হতৰ ঘৰলৈ গৈছিলি নেকি গৈছিলো খৰিচৰি দি মেলিহে আহিছো ছোৱালীজনীক বৰ বেয়াকে মাৰিলে দে বৰ বেয়া লাগিলে দেখি আৰু তহঁতি এটা কথা লক্ষ্য কৰিছ নাই এনেকুৱা কিডনেপাৰ যদি গাঁৱত সোমাইছে আমাৰ গাঁওখনো বৰবাদ হৈ থাকিব নহয় আমাৰ গাঁৱতো আছে নহয় ধনী ধনী মানুহৰ ল'ৰা ছোৱালীবিলাক এইবিলাকক কিডনেপ কৰিবচোন তাকেহে এতিয়া আমাৰ গাঁৱলেহে ভয় হৈছে সোনকালে আমি এতিয়া কিডনেপাৰ্ছ কেইটাক যেনতেন ধৰি ফাঁচি দিয়াৰ ব্যৱস্থাহে কৰিব লাগে কিন্তু মোৰ মতে এতিয়া সেই কিডনেপাৰ্ছ কেইটা আমাৰ গাঁৱৰ ভিতৰত নাই 20 লাখ টকা হাতত পাই গ'ল নহয় তেহেতি এতিয়া বাহিৰতে এবছৰমান থাকিবগে তাৰ পিছতহে চাগে আকৌ আহিব এইফালে যেতিয়া এই কেছটো ঠাণ্ডা হ'ব সেইকেইটা আকৌ ঘূৰি আহিবগে কিন্তু এতিয়ালৈকে আমি একো ধৰিবই পৰা নহয় কোন সেইকেইটা কুকুৰৰ নেচ কেতিয়াও চিধা নহয় সেইকেইটাৰ ওচৰত যেতিয়ালৈকে 20 লাখ টকাটো থাকিব তেতিয়ালৈকে বাহিৰতে থাকিব আৰু যেতিয়া শেষ হ'ব তেহেতি এনেও আকৌ গাঁৱত আহি পিনি কিডনেপ কৰিবহি এই নগেন পেটুৱা সীতাৰাম হৈজনী চা ৰাস্তা ফালে চা এইজনীচোন চুইটি কেনেকে আহিলে আকৌ তাই ইয়ালে নগেন পেটুৱা কি দেখিছো আমি এইবিলাক চুইটিচোন দুদিনৰ আগতে মৰিছিলে ভগৱান এজনী ভূত প্ৰেত একো নহলে হয় আৰু দেই গোটেই গাঁওখন যদি বৰবাদ কৰি পেলাই কি হ'ব কেনেবাকে আকৌ বদলা ল'বলৈ আহিছে নেকি তাৰ মৃত্যুৰ সোনকালে বেচ আনি পিনি আমাৰ গাঁওখন জৰাব লাগিব নহলে গোটেই গাঁওখন ধ্বংস কৰি পেলাব এজনী চুইটি নহয় চাগে আত্মাহে এজনীয়ে ছোৱালী আছিলে মোৰ তাকো মই বচাব নোৱাৰিলো কিডনেপাৰ্ছ তহঁতি কিন্তু এইটো বহুত বেয়া কাম কৰিলি ইয়াৰ কাৰণে তহঁতি বহুত পস্তাব লাগিব তহঁতি পইচা লৈও ছোৱালীজনীক বচাই নপঠিয়ালি মোক চিনি পোৱা নাই তহঁতি মই তহঁতৰ মাংস কাটি টুকুৰা টুকুৰি কৰি ৰাস্তাত থকা কুকুৰক খুৱাই দিম চুইটি তই জীয়াই আছ মই জীয়াই থকা নাই পাপা মই চুইটিৰ আত্মা কি পাপা মই মোৰ অপহৰণকাৰী দুটাক মৃত্যুদণ্ড দিম বুলি আকৌ মই চুইটিৰ আত্মা হৈ ঘূৰি আহিছো ইয়ালে চুইটি তুমি জীয়াই আছা আমি এনে তোমাৰ কথা চিন্তা কৰি আছো কিন্তু অথনি তোমাক মাতোতে ভালকে মাত নিদিলা যে ক'ত আছিলা মোক সেই কিডনেপাৰ্ছ দুটাই বহুত অত্যাচাৰ কৰিলে বহুত মাৰিলে সেইকাৰণে মই তেহেঁতক এৰি দিয়াত নাই মোৰ সলনি সেই কিডনেপাৰ্ছ কেইটাই বেলেগ এজনী ছোৱালীক মাৰি পেলালে চাগে চুইটি তেতিয়াহ'লে সেই কিডনেপাৰ্ছ কেইটাই তোমাৰ সলনি কাক মাৰিলে চকীখনত চোন তোমাৰ নিচিনা ছোৱালী এজনীহে মৰি পৰি আছিলে কিনাৰাম এইবিলাক কথা এতিয়া উলিয়াই নাথাক যি হ'ল ভালে হ'ল মোৰ ছোৱালীজনী আকৌ মই ঘূৰাই পাইছো মই এতিয়া ঠিকে আছো কিনাৰাম কাই মোৰ একো হোৱা নাই কিন্তু মোৰ অত্যাচাৰৰ মই বদলা লমেই সেই কিডনেপাৰ্ছ কেইটাক মই লাগিলে অকলেই মাৰিমগে চুইটি নেলাগে তুমি যাবলৈ অকলে তুমি ইয়াতে থাকা আমি কিবা এটা ব্যৱস্থা কৰিম আমি এতিয়া প্ৰথম হান্দি বাবাৰ ওচৰলৈ যাম হান্দি বাবাৰ পৰা গম পাই ল'ম কথাটো যে তেহেঁতি এতিয়া ক'ত লুকাই আছে তাৰ পিছত তেহেঁতক বিচাৰি মাৰিবলৈ যাম ঠিক আছে আহক আপোনালোকক মই অলপ আগবঢ়াই দিওঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় প্ৰণাম বাবা কল্যাণ হওক হান্দি বাবা বহুত ডাঙৰ বিপদত পৰি গলো নহয় আমি দুদিনৰ আগত ছোৱালী এজনী মৰিছিলে চুইটি নামৰ এতিয়াচোন তাই আকৌ ঘূৰি আহিলে ইয়ালে এইজনী চুইটি নহয় চুইটি দুদিনৰ আগতেই মৰিলে সেইজনী হ'ল চুইটিৰ আত্মা হে মানে ধন্দু ডাগৰু আমি ভবাটো সঁচাই সেইজনী চুইটিৰ আত্মা তাইৰ আত্মাই এতিয়া তাৰ মৃত্যুৰ বদলা ল'বলৈ সেই হত্যাকাৰীকেইটাক মাৰিবলৈ ঘূৰি আহিছে আৰু এতিয়া তাই বহুত শক্তিশালী আত্মা হৈ ওলাইছে চুইটিৰ আত্মাই যদি তাৰ হত্যাকাৰীকেইটাক সোনকালে মাৰিব পাৰে বাৰু তেতিয়া ঠিকেই আছে আৰু যদি বিচাৰি নেপায় তেতিয়া কিন্তু তাই গাঁৱৰ মানুহকে নিজৰ স্বীকাৰ কৰিবলৈ আৰম্ভ কৰি দিব খঙতে এতিয়ালৈকে বাৰু চুইটিৰ আত্মাটোৰ খং উঠা নাই কিন্তু আত্মাৰ মন কেতিয়া সলনি হৈ যায় কোনেও ধৰিব নোৱাৰে সেইবাবে তহঁতি আজিৰ ভিতৰতে সেই কিডনেপাৰ্ছ দুটাক ধৰি বান্ধি আনিব লাগিব আৰু তাৰ পিছত আনি তহঁতি চুইটিৰ আত্মাজনীক
এই দুটাক গতাই দিব লাগিব। কিন্তু হান্দি বাবা সেই কিডনেপাৰ্ছ কেইটা কোন আৰু এতিয়া আছে ক'ত তেহেঁতি? নিউ সোনোৱালৰ এখন ডিস্কুবাৰত। লথৌ আমাৰ লাইফষ্টাইলে চেঞ্জ হৈ গ'ল দেখিছ নাই? ৰহিম ঠিকেই কৈছ, কিন্তু এটা কথা নহয়, কেনেবাকে আকৌ পুলিচবিলাক কুকুৰৰ দৰে আমাৰ পিছত শুঙি শুঙি নোলাইহিতো আমাৰ ওচৰলৈ। আৰে নাহে নাহে, আমাক বিচৰাটো ইমান সহজ কথা নহয়। আমাক ধৰিবলৈ আমি তাত একো চবুত থৈয়ে নাহিলো, কিন্তু তথাপিও আমি এবছৰমান দিন এই বাহিৰতেই ঘূৰি মেলি ফুৰিম। এবছৰলৈকে আমি তালৈ কেতিয়াও ঘূৰি যাব নোৱাৰো। লথৌ কোননো যাব তালে? ইয়াত কিমান মজা লাগি আছে দেখা নাই? দাৰু পিয় মস্ত জিঅ। কিন্তু আমি তহঁতৰ পিছা কেতিয়াও নেৰো। আমি একো কৰা নাই, আমাক একো কৰা নাই। তহঁতি এজনীক ছোৱালীক কিডনেপ কৰি পইচা পাতি লৈ হত্যাকাৰী এইফালে এনজয় কৰি আছ। বল আমাৰ লগত। হান্দি বাবা এই দুটাই হয় চুইটিৰ হত্যাকাৰী আৰু অপহৰণকাৰী দুটা। হাৰামী ল'ৰা, তহঁত দুটাৰ কাৰণে সেই নিৰ্দোষী ছোৱালীজনীৰ জীৱনটো এনেই ধ্বংস হৈ গ'ল। আমি সেই ছোৱালীজনীক কিডনেপ কৰিছিলো হয়, কিন্তু আমিতো ছোৱালীজনীক মাৰি পেলোৱা নাছিলো। তহঁতি মৰা নাই মই জানো, কিন্তু তহঁতি সেই ছোৱালীজনীক 3 দিন ধৰি এখন চকীত বান্ধি থৈ দিছিলি, আৰু যাৰ ফলত ছোৱালীজনী ভোক আৰু পিয়াহত তাতেই মৰি থাকিলে। ঘীনাৰাম, এতিয়া তহঁতি এই ল'ৰা দুটাক যোনডোখৰত ছোৱালীজনীক চকীত বান্ধি পিনি মাৰিছিলে সেই জেগাডোখৰলৈ সিহঁতক লৈ যা। আৰু এহেঁতি যেনেকে ছোৱালীজনীক বান্ধিছিলে চকী এখনত, তেনেকে এহেঁত দুটাকো এখন এখন চকীত বান্ধি থবি। আমাক মাফ কৰি দিয়ক, আজিৰ পৰা আমি এনেকুৱা কাম নকৰো। আমি তহঁতক একো নকৰো, তহঁতি চিন্তা নকৰিবি। যি কৰিবলগীয়া আছে চুইটিৰ আত্মাই তহঁতক তাতেই কৰিব। আৰু তাৰ পিছত চুইটিৰ আত্মাজনী আহিব এহেঁতৰ ওচৰলৈ, আৰু তাতেই এহেঁতক যি শাস্তি দিয়ে তায়েই দিব, আৰু তেতিয়াহে তাই মুক্ত হ'ব। বল বল তহঁত দুটাকো হৈ গ'ল এহেঁত দুটাৰ কাম তামাম। এতিয়া চুইটিৰ আত্মা আহিব আৰু এহেঁতৰ লগত কি খেল খেলে খেলি থাকিব। আমাক ক্ষমা কৰি দে, আজিৰ পৰা এনেকুৱা কাম নকৰো। আমাক এৰি দে, এনেকে বান্ধি থৈ নাযাবি তহঁতি। তহঁতৰ নিচিনা ফাল্টু মানুহৰ লগত এনেকুৱাই হ'ব লাগে। বল ধনু তাকো যাওঁগে আমি। কলে গৈছ? আমাক এৰি থৈ নাযাবি, এৰি থৈ। লথৌ কি কৰিবি এতিয়া? কেনেকে এৰিবি আমাক? ছোৱালী আমাক মাফ কৰি দে, আমি আজিৰ পৰা এনেকুৱা কাম নকৰো। চৰি চৰি, আমাক এৰি দে, একো নকৰিবি।